জীৱনটোৱে আপোনাক যি দিছে তাকে লৈ সুখী হওক। যি কাম কৰি আছে সন্তুষ্টিৰে কৰক। নমস্কাৰ, মই গীতিমা ৰাভা। আহকচোন মোৰ সৈতে আজি এটি সৰু কাহিনী শুনো। মন্দিৰৰ এজন সেৱক, যিজনে সদায় মন্দিৰৰ চাফ চিকুণ কৰে, তেওঁ এদিন ভগৱানৰ ওচৰত গৈ ক'লে, ভগৱান, আপোনাৰে ভাল, একো চিন্তা নাই, আৰামত এটা ঠাইত থিয় হৈ সকলোবোৰ চাই থাকিলেই হ'ল। মোৰ জীৱনটো চাওকচোন, কিমান কঠিন। ভগৱানে ক'লে, এয়া সঁচা নহয়, ভগৱান হোৱাটোও কঠিন কাম, বহুত মেনেজ কৰিব লাগে। সেৱকজনে লগে লগে ক'লে, ঠিক আছে তেন্তে, আপুনি এদিন মোৰ ঠাইত আহি চাওক আৰু মই আপোনাৰ। ভগৱান মান্তি হ'ল। কিন্তু সেৱক, মোৰ দুটামান চৰ্ত আছে। মন্দিৰলৈ বহুত মানুহ আহিব, সুখ দুখৰ কথা কৈ কেতিয়াবা তোমাক গালিও পাৰিব, কিন্তু তুমি কথা ক'ব নোৱাৰিবা, লৰচৰো কৰিব নোৱাৰিবা, হুবহু মূৰ্তিৰ নিচিনাকৈয়ে থিয় হৈ থাকিবা। চৰ্ত মানি লৈ সেৱকজন এদিনৰ বাবে ভগৱানৰ ঠাইত থিয় হ'ল আৰু ভগৱানেও সেইদিনা সেৱক হৈ ঘৰলৈ গুচি গ'ল। প্ৰথমতে মন্দিৰলৈ আহিল এগৰাকী ধনী ব্যৱসায়ী। তেওঁ প্ৰাৰ্থনা কৰিলে, হে ভগৱান, মই নতুনকৈ এটা ব্যৱসায় আৰম্ভ কৰিছোঁ, মোৰ যেন বহুত লাভ হয়। এইবুলি খৰধৰকৈ প্ৰাৰ্থনা কৰি উভতি যাওঁতে তেওঁৰ জেপৰ পৰা মানিবেগটো মন্দিৰৰ ভিতৰত পৰি গ'ল। সেৱকজন ইচপিচাই উঠিল, চিঞৰি ক'ব বিচাৰিলে, মহাশয়, আপোনাৰ পইচাৰ বেগটো পৰি গ'ল। কিন্তু ভগৱানৰ চৰ্ত, কথা ক'ব নোৱাৰে। তাৰপিছত এজন দুখীয়া মানুহ মন্দিৰটোলৈ আহি 50 টকা এখন দেখুৱাই ক'লে, এইখনেৰে মই এতিয়া কি কৰোঁ? মাৰ ঔষধেই কিনো নে পৰিয়ালৰ পেট পোহোঁ? বহু কষ্ট কৰিও মই জীয়াই থকাৰ একো উপায় বিচাৰি পোৱা নাই। তেওঁ দুখ মনেৰে উভতি যাব ধৰোঁতেই পৰি থকা পইচাৰ বেগটো পালে। আনন্দত চিঞৰি চিঞৰি ভগৱানক ধন্যবাদ কৰি তাৰ পৰা গুচি গ'ল। সেৱকজন অতিষ্ঠ হৈ উঠিল, আৰে ভাই, সেয়া তোমাক মই দিয়া নাই, তুমি চুৰ কৰিছা। তেওঁ বাধা দিব বিচাৰিলে, কিন্তু আকৌ ভগৱানে দিয়া চৰ্তলৈ মনত পৰিল। তৃতীয়জন ব্যক্তি আহিল এজন নাবিক। তেওঁ জাহাজ লৈ সাগৰলৈ যাব ওলাই মন্দিৰত প্ৰাৰ্থনা কৰিলে, হে ভগৱান, মোক একো নালাগে, কেৱল মই যাতে সুৰক্ষিতভাৱে পৰিয়ালৰ মাজলৈ উভতি আহিব পাৰোঁ। ঠিক সেই সময়তে ধনী ব্যৱসায়ীজনে মন্দিৰত পুলিচ লৈ আহিল। চাওক চাওক, সেই মানুহজনে মোৰ পইচাৰ বেগটো চুৰ কৰি ক'ৰবাত লুকুৱাই থৈছে। পুলিচে নাবিকজনক থানালৈ নিব ধৰোঁতেই উপায়ন্তৰ হৈ সেৱকজনে মাত লগালে, বছ, বহুত হ'ল, মই আৰু ইমান অন্যায় সহ্য কৰিব নোৱাৰোঁ। এই মানুহজন চোৰ নহয়, সেই দুখীয়া মানুহজনেহে এখেতৰ বেগটো চুৰ কৰিছে। মই ভগৱান এই মন্দিৰৰ, মই সকলো দেখিছোঁ। স্বয়ং ভগৱানৰ কথা সকলোৱে বিশ্বাস কৰিলে আৰু দুখীয়া মানুহজনক জেললৈ লৈ গ'ল। সন্ধিয়া ভগৱান আহিল। সেৱকজনে গৌৰৱেৰে ক'লে, মই এনেদৰে আজি এটা ডাঙৰ অন্যায় হোৱাৰ পৰা ৰক্ষা কৰিলোঁ। ভগৱানে ক'লে, হে মহান মানৱ, তুমিতো মোৰ সকলো প্লেনিং বৰবাদ কৰি দিলা। সেই যে ধনী ব্যৱসায়ীজন, তেওঁ বহুত কুকৰ্ম কৰিহে ধন উপাৰ্জন কৰে। তেওঁৰ সেই পইচাৰ এটা ভাগেৰে দুখীয়া মানুহজনে এটা নতুন কাম আৰম্ভ কৰি সুখেৰে থাকিব পাৰিলহেঁতেন। আৰু সেই নাবিকজন, যাক তুমি সাগৰলৈ পঠিয়াই দিলা,
তেওঁ যদি আজি জেললৈ গ'লহেঁতেন, অহাকালি সাগৰত হ'ব লগা ডাঙৰ চুনামীৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা পৰিলে হয়। সেৱকজনে তেতিয়াহে নিজৰ ভুল উপলব্ধি কৰিলে। তেওঁ আচলতে ক্ষণিকতে যিবোৰ দেখিলে সেয়াৰ বিচাৰহে কেৱল কৰিলে। এই কামটো আপুনি বা ময়ো কৰোঁ। আমাৰ জীৱনলৈ অহা খন্তেকীয়া দুখ বা অঘটনবোৰৰ কথা ভাবি ভাগি পৰোঁ। নেদেখাজনে আমাৰ বাবে কৰি থোৱা দীঘলীয়া প্লেনিংটো আমি বুজিবই নোৱাৰোঁ। বিশ্বাস কৰক, ভগৱানেও আপোনাৰ বাবে এটি সুন্দৰ জীৱনৰ ইতিহাস লিখি থৈছে, অপেক্ষা মাথো সময়ৰ। এই কাহিনীটোৱে যদি আপোনাৰ মনটো অলপ হ'লেও চুব পাৰিছে, তেন্তে ভিডিঅ'টো লাইক কৰক। আপোনাৰ মতামত কমেণ্টৰ জৰিয়তে মোলৈ প্ৰেৰণ কৰক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ কাহিনী শুনিবৰ বাবে অনুগ্ৰহ কৰি গীত এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ জীৱনটো সুন্দৰ হওক, তাৰে কামনাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।